সুৎখৰৰ তাণ্ডৱ ৰাজপথত দুখীয়া লোকক ৰাজপথত পানী মৰাৰ চেষ্টা মাতৃৰ অপাৰেশ্যনৰ কাৰণে সুদত টকালৈ বিপদত খাটি খোৱা এজন যুৱক সুদৰ টকা সুদে মূলে ঘূৰাই দিয়াৰ পিছতো পুনৰ টকা বিচাৰি আক্ৰমণ ভুক্তভোগী কেৱল সেয়াই নহয় ইয়াৰ পূৰ্বেও টকা বিচাৰি নগৰবেয়া থানাত দিছিল এজাহাৰ কিন্তু এজাহাৰ দাখিল কৰি ভুৱা ক্লেইমত টকা নাপাই পুনৰ ৰাজপথত আক্ৰমণ অসহায় লোকক নগৰবেয়া থানাৰ অন্তৰ্গত কল্যাণপুৰৰ কাদের আলীয়ে প্ৰাণ ৰক্ষাৰ বাবে প্ৰশাসনক জনাইছে কাটৰ আহ্বান এতিয়া প্ৰশ্ন হয় আইন হাতত তুলি লৈ সাৰি যাব নেকি সুদখোৰ মুস্তাউৰ ৰহমান ইয়াৰ সময়ত হ'ব লক্ষণীয় মোক ৰাস্তাত ধৰি মাৰপিট কৰিছে আৰু ৰাস্তাত বাইকখন মোৰ সন্মুখত থিয় হৈ চাবিটো কাঢ়ি লৈ পেটি খুলি আমাক মাৰধৰ কৰিছে আৰু হত্যাৰ কাৰণে ভাবুকো দিছে এতিয়া মানে যেতিয়া হাল্লাচিল্লা হ'লে সিহঁত মানে আমি তো ক'লো তোৰ কি হৈছে তুই কিহৰ কাৰণে মাৰধৰ কৰি আছা আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰিব কোনোবাই ভিডিঅ'ও কৰিছে গতিকে এতিয়া মানে সি কৈ আছে তুই 1.5 লাখ টকা মোক দিব লাগিব নহ'লে তোক আজি যাবলৈ নিদিওঁ কিন্তু এতিয়া মানে কিহৰ 1.5 লাখ টকা এতিয়া কিহৰ 1.5 লাখ টকা এনেকৈ যেতিয়া সুধিছোঁ চাকৰিৰ পৰা পইচা লৈছোঁ কিন্তু আমি চাকৰিৰ নামতো দিয়া নাই মই এটা সাধাৰণ মানুহ কৃষক মানুহ কিন্তু এতিয়া আমি তাৰ দেউতাৰ পৰা 50,000 টকা ইণ্টাৰেষ্টত 5% সুদতহে লৈছোঁ এইটো সাক্ষী প্ৰমাণ সহ আছে আমাৰ দলিলো আছে কিন্তু এতিয়া সি কৈ আছে যে চাকৰিৰ নামত দিব লাগে তুই পইচা লৈছা তুই এইটো পইচা আমাক ৰিটাৰ্ণ দিব লাগে কিন্তু মই এটা সাধাৰণ মানুহ মই কৃষক মানুহ মোৰ নিজে চাকৰি নাই মই তাক কেনেকৈ চাকৰি দিম কিন্তু এতিয়া সি মানে যি এটা ভুৱা এলিগেশ্যনটো লগাই আছে মোক পইচাটো নিদিলে মোক মাৰিয়ে পেলাব ৰাস্তা ঘাট এনেকৈ মাৰি পেলাব আজিও যাবলৈ নেদে তুই কাক মাতিব লাগে তুই মাত তই কিন্তু তোক আজি যাবলৈ নেদিওঁ কিন্তু আপোনালোকে ভিডিঅ'টো চাব পাৰে কিন্তু এইটো সন্মুখত মই পুলিচকো ফোন কৰিলোঁ পুলিচে যেতিয়া মানে দুটা মানুহক লৈ যায় আমি FIR-টো দিব গ'লে মই FIR-টো দিলোঁ FIR-খনো আছে কিন্তু FIR-টো দিয়াৰ পিছত মানে দুটা পক্ষক আহিবলৈ দিলে কিন্তু আহিবলৈ দিয়াৰ পিছত কোনো ৰিয়েকশ্যনো লোৱা নাই মোৰ এইখিনিলৈকে আছে আৰু কোনে আক্ৰমণ কৰিছিল আপোনাক এইটো নাম হ'ল মুছাউল কিন্তু তাৰ লগত আৰু অচিনাক্ত ব্যক্তি আছিলে তাক মই চিনি নাপাওঁ কিন্তু মুছাউল ল'ৰাটোৱে মোক ফাৰ্ষ্টত ধৰিছে তাকহে মই চিনি পাওঁ তো আপোনাৰ নাম কি মোৰ নাম আব্দুল কাদের আপোনাৰ দেউতাৰ নাম একাব্বৰ আলী তো মোৰ কথাত আপুনি ইণ্টাৰেষ্টত টানিছিল হয় মই ইণ্টাৰেষ্টতহে লৈছোঁ আপোনালোকে কেতিয়া লৈছিলে আমি এইটো অনুমান 2 বছৰমান হ'লে এইবিলাক লেটাৰ মই আগতে মাৰি দিছোঁ পইচা ঘূৰাই দিছে হয় পইচাটো ঘূৰাই দিছোঁ আৰু দলিলবিলাক আপুনি চাব পাৰে আমি দলিলটো আপোনালোকক দি আছোঁ আৰু এই দলিলত গোটেইখিনি তথ্যও আছে বিভাগীয় কৰ্তৃপক্ষক এতিয়া আপুনি কি জনাব এতিয়া বিষয়ে আমি পুলিচ প্ৰশাসনক এইটোৱে জনাব বিচাৰিছোঁ এই উচিত ঘটনাটো মানে তদন্ত কৰি দোষীক আমাক শাস্তি দিব লাগে মেইন কথা হ'ল এতিয়া সুদখোৰে মানুহে মোক ৰাস্তা ঘাট এনেকুৱা মানে আক্ৰমণ কৰি আছে সুদখোৰ মানুহৰ তাৰমানে তেজটো এনে গৰমে থাকে গতিকে সি আমাক মানে ভৱিষ্যতে মাৰি পেলাৰ কাৰণে যিটো এটা প্ৰিভেলেণ্ট কৰিছে আগতে মোৰ ঘৰৰ পৰা উঠাই লৈ যোৱাৰ কাৰণে সিহঁতে আহিছিল আপোনাৰ ছেফটি লাগে হয় আমি গতিকে এইটোৰ কাৰণে আমি এটা সহায় বিচাৰিছোঁ এইটো কাৰণে আমাৰ পুলিচ প্ৰশাসনে তদন্ত কৰি তাক শাস্তি দিব লাগে বুলি মই আশা ৰাখিছোঁ মোৰ দাদাই খোজকাঢ়ি আহি আছে আহি কিনে বাইকত উঠাৰ আগতে সেই ল'ৰাজন আহিল আহি কিনে বাইকৰ চাবিখন লৈ কিনে মোৰ দাদাক বেলেদি মানে মাৰিছে মাৰাৰ পিছত দাদাই মানে বেলখন ধৰিছে ধৰাৰ পিছত মই দাউৰি আহিলোঁ অহাৰ পিছত মানে তাক পইচা লাগে তেতিয়া ক'লে যে কিহৰ পইচা আমিতো পইচা দি দিছোঁ আছিল নেকি নহয় বহুত কেইটা মানুহ আছিল তেওঁৰ লগত মানে ক'ৰবা ল'ৰাকেইটা আছে ল'ৰাকেইটা মই চিনি নাপাওঁ মোটামুটি 10-15জন ল'ৰা আহিল আমি 2 ভাই আছোঁ তাতে অহাৰ পিছত তাক পইচা লাগে 50,000 টকা ইণ্টাৰেষ্টৰ পৰা লৈছোঁ লৈ কিনে তাক আৰু ৰিটাৰ্ণো দি দিছোঁ 70,000 টকা মই লগত আছিলোঁ মোৰ ভিনী আছিল এটা আৰু মোৰ পেহী আছিল এইকেইটা মানুহ থাকি কিনে তাক পইচাখিনি ৰিটাৰ্ণ দিয়া হৈছে হয় এইখিনি পইচা দিয়া হৈছে দলিলো আছে আমাৰ লগত ঘোষ খায় নেকি আপোনাৰ দাদা নাই এইবিলাক নাখায় চাকৰি দিয়ে নেকি বেলেগক নাই এইবিলাক নিদিয়ে এইবিলাক কোনো কামেই নাই মিছা কথা এইবিলাক মিছা বাৰ্ডেন লগাইছে তেওঁলোকে কি কৰে আপোনাৰ দাদা কৃষক দক্ষিণ বৰপেটাৰ পৰা ৰফিকুল হাছানৰ ৰিপৰ্ট নিউজ 365 অসম